তাতো ভয় খুৱাইছে কোনোবাই। তাত গ'লে এটৰ্নি জেনেৰেলৰ পাৰ্মিশ্যন লাগিব, তাত গ'লে প্ৰশাসন হোম মিনিষ্ট্ৰীৰ পাৰ্মিশ্যন লাগিব, ইণ্ডিয়ান এম্বেচিৰ পাৰ্মিশ্যন লাগিব। যিখন এজাহাৰ দাখিল কৰিলে তাৰপিছত দেখিবলৈ পোৱা গৈছে 90% মানুহে আপোনাৰ সপক্ষে অৰ্থাৎ আপোনাক ভাল পাইছে সেই এজাহাৰখন দাখিল কৰাৰ পিছত, কিন্তু এই 10% মানুহে আপোনাৰ সেই এজাহাৰখন দাখিল কৰাৰ পিছতো কিন্তু বিৰোধিতা কৰা দেখিবলৈ পোৱা গৈছে। প্ৰকৃততে এইসকল কোন? মই চালোঁ কোনোবা বিজেপি ৰাজ্যিক মহিলা মৰ্চাৰ, কোনোবা বিজেপিৰ যুৱ মৰ্চাৰ, কাৰোবাৰ প্ৰফাইলত জয় শ্ৰীৰামৰ পোষ্টাৰ লগোৱা আছে। এইবিলাক মই বুজি পাওঁ। জুবিন গাৰ্গৰ ন্যায় যাত্ৰা বিভিন্ন দল সংগঠনে কৰিছে, বিজেপিও কৰা মই দেখিলোঁ। মানে মোৰ উত্তৰটো হ'বগৈ 35 দিন পিছত কি হ'ল প্ৰতিবাদ। কাৰণ কেন্দ্ৰত বিজেপি, ৰাজ্যত বিজেপি, প্ৰতিবাদত নামিছে বিজেপিৰ মন্ত্ৰী। নিশ্চয় ছিংগাপুৰৰ প্ৰশাসনৰ বিৰুদ্ধে নামিছে যেন মোৰ ভাৱ হৈছে। কিন্তু জুবিন অনুৰাগীক বাধা প্ৰদান কৰাটো কিন্তু এইটো উচিত হোৱা নাই। আৰু এই ধৰণৰ ধৰি লওক যদি চৰকাৰখনে জোৰ জুলুমকৈ কিবা কৰিব যায় পৰিস্থিতি বেয়াহে হ'ব। আৰু যদি সুৰাপান কৰি অভ্যানলি কৰিব যায় তেনেহ'লে সুৰাৰ দোকানবোৰক নিমন্ত্ৰণ কৰক, যেনে বাৰবোৰ ৰাতি 2টা বজালৈ খোলা থাকে, বিপণীবোৰ ৰাতি 12টা 11টালৈ খোলা থাকে। সেইবোৰ যদি বন্ধ হৈ থাকে তেতিয়া সুৰা খোৱা মানুহৰ পৰিমাণটো কমিব, তাত উদ্ভণ্ডালি নহয়। এতিয়া 15গৰাকীৰ যদি 4গৰাকী গ্ৰেপ্তাৰ হ'ল, বাকী একেলগে থকা 11গৰাকী এতিয়ালৈ গ্ৰেপ্তাৰ হোৱা নাই। এইটো কোনখন আইনৰ ধাৰাত কি কৰিছে মই এইটো মোৰ বিবেক বুদ্ধিয়ে ঢুকি পোৱা নাই। নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে নিউজ টাইম এনি আৰু মই চম্পক মেধি। প্ৰিয় দৰ্শক, সকলো ইতিমধ্যে মৰ্মাহত হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত প্ৰতিজন অসমীয়াই, প্ৰতিজন জুবিন অনুৰাগীয়ে কান্দি উঠিছে। সকলোৰে চকুত কেৱল চকু লুটুকিছে। 38টাকৈ দিন উকলি গ'ল, কিন্তু জুবিন গাৰ্গে এতিয়ালৈকে ন্যায় পোৱা নাই। ছিংগাপুৰত প্ৰথম এখনেই এজাহাৰ পৰিছে, যিখন এজাহাৰ এজন ব্যক্তিয়ে ছিংগাপুৰত উপস্থিত হৈ তেখেতে নিজ হাতে ছিংগাপুৰ আৰক্ষীৰ হাতত সেই এজাহাৰ দাখিল কৰিছে। আৰু তাৰপিছতে যেন জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ যি তদন্ত, সেই তদন্ত প্ৰক্ৰিয়া ছিংগাপুৰ আৰক্ষীয়ে অধিক তীব্ৰতৰ কৰা দেখিবলৈ পোৱা গৈছে। সেই ব্যক্তিজন আপোনালোক সকলোৱে চিনি পায়। সেই ব্যক্তিজন হৈছে অসম তৃণমূল কংগ্ৰেছৰ উপসভাপতি দুলু আহমেদ ডাঙৰীয়া। আমাৰ সৈতে আজি তেখেত উপস্থিত আছে। প্ৰথমে স্বাগতম জনাইছোঁ দাদা। ছিংগাপুৰলৈ গ'ল আপুনি জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই, কিছুদিন পিছত ছিংগাপুৰত গৈ উপস্থিত হ'ল, আৰু তাৰপিছত আপুনি এটা পৰ্যায় আৰম্ভ কৰিলে যে এখন এজাহাৰ দাখিল কৰিলে। কি ভাবি এজাহাৰখন দিলে? চাওক, প্ৰথম কথা, জুবিন গাৰ্গৰ মৃত্যু যেতিয়া 19 ছেপ্টেম্বৰত হৈছিলে, তেতিয়াবা মই বুলিয়ে নহয়, সমগ্ৰ অসমৰ 3,70,00,000 জনসাধাৰণে চৰকাৰখনৰ ওপৰত লক্ষ্য কৰি আছিলে যে কি ধৰণে জুবিন গাৰ্গে ন্যায় পায়। তাৰপিছত 2 দিন পিছতে চৰকাৰখনৰ বা প্ৰশাসনৰ যিবোৰ ষ্টেটমেণ্টবোৰ খেলি মেলি, বিভিন্ন ধৰণৰ বেলেগ বেলেগ কথা এইবোৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে। এটা দুধুৰ মুধুৰ পৰিস্থিতি, মানে ৰাইজে কি হ'ব গৈ আছে কোনো নাজানে। স্বয়ং মুখ্যমন্ত্ৰীও কিছুমান মন্তব্য দিছে যে ছিংগাপুৰৰ 11গৰাকী ইয়াত নাহিলে আমি ষ্টেটমেণ্ট ল'ব নোৱাৰিলে তদন্ত প্ৰক্ৰিয়া আধৰুৱা হৈ থাকিব, আপোনালোকে প্ৰতিবাদ কৰক, প্ৰতিবাদ কৰিলে আকৌ লাঠিচাৰ্জ কৰে, ক'ত খেলি মেলি কথাবোৰ। আৰু মই প্ৰথমৰ পৰা কেৱল ছিংগাপুৰ যোৱাই নহয়, শ্যামকানু মহন্ত যিগৰাকী অৰ্গেনাইজাৰ আছিল নৰ্থ ইষ্ট ফেষ্টিভেলৰ, তেওঁ উচ্চতম ন্যায়ালয়ত গোচৰ কৰোঁতে তাতো মোৰ গোচৰ মই ৰুজু কৰিছিলোঁ তেওঁৰ বিৰুদ্ধে। পিছত তেওঁ উঠাই ল'লে বাৰু। মই প্ৰক্ৰিয়াটোক তীক্ষ্ণ নজৰ ৰাখি আছিলোঁ। 24 দিন অতিক্ৰম কৰাৰ পিছত মই সিদ্ধান্ত ল'লোঁ যে নাই, ইয়াত খেলি মেলি আছে। কাৰণ ঘটনাটো হৈছিল ছিংগাপুৰত, আৰু ছিংগাপুৰত তদন্তটো যেতিয়ালৈ সম্পূৰ্ণ নহ'ব বা ছিংগাপুৰ পুলিচ প্ৰশাসনে যেতিয়ালৈ তেওঁৰ এই মৃত্যুৰ আঁৰৰ ৰহস্য কি তদন্ত কৰি দি ওলাব নোৱাৰে, তেতিয়া অসমত এনেই ইয়াতে এখন ভেকু ভাওনা চলি থাকিব। মানে কোনোবা মাতিব, আনিব, সোধপোছ কৰিব, এৰি দিব, টিভিত ব্ৰেকিং ওলাই থাকিব, তদন্ত প্ৰক্ৰিয়াত বিভিন্ন ধৰণৰ কথা নিউজত ওলাইছে। সেইবাবে মই নিজে সিদ্ধান্ত ল'লোঁ যে মই ছিংগাপুৰ যাই গোচৰ দিম। তাতো ভয় খুৱাইছে কোনোবাই। তাত গ'লে এটৰ্নি জেনেৰেলৰ পাৰ্মিশ্যন লাগিব, তাত গ'লে প্ৰশাসন হোম মিনিষ্ট্ৰীৰ পাৰ্মিশ্যন লাগিব, ইণ্ডিয়ান এম্বেচিৰ পাৰ্মিশ্যন লাগিব, বিভিন্ন ধৰণৰ মানে বিতৰ্ক। এইবোৰ মই জানো একো নালাগে। পৰ্যটক গ'লে কোনোবাই যদি তাত পৰ্যটক হিচাপে যায়, যদি এইটো কেছ দিব যায়, সেইটো বেআইনী হ'ব। এইবিলাক সকলো কথা মই বাদ দি মই নিজে এজ এ পৰ্যটক হিচাপে মই US ভিছাত গৈছোঁ। মোৰ ছিংগাপুৰ ভিছাও নাই। US ভিছা থাকিলে সাধাৰণতে 96 আৱাৰ্ছলৈ ছিংগাপুৰত থাকিব পাৰি। মই 14-15 2 দিন হোটেল বুক কৰিলোঁ। 14 তাৰিখে নিশা থাকি মই 15 তাৰিখে ৰাতিপুৱাই যিখন চেণ্ট্ৰেল পুলিচ হেডকোৱাৰ্টাৰ ছিংগাপুৰত তালৈ গ'লোঁ।
তাত 2 ঘণ্টামান 2 পৰা 3 ঘণ্টা প্ৰায় বিভিন্ন ধৰণৰ আলোচনা হোৱাৰ পিছত তেখেতসকলে ক'লে যে ঠিক আছে আমাৰ এটা নিয়ম আছে যে মানে মৃতদেহটো যিদিনাখনে সাগৰৰ পৰা আনিছিলে 19 ছেপ্টেম্বৰত তেতিয়া নিয়াৰেষ্ট পুলিচ ষ্টেচন আছিলে মেৰিনা বে NCP বুলি মই ফেচবুকত দিছোঁ আপুনি চাব ফটো পাব তাৰ পৰা পুলিচ গৈছিলে যে আপুনি তাত যাওক আমি কথাখিনি পাতিছোঁ তাত বাকীখিনি প্ৰক্ৰিয়া তাতে হ'ব তাতো গ'লোঁ তাত যোৱাৰ পিছত মোক ধৰি লওক মোকো সোধপোছ কৰিছে বহুত সময় 2-3 পুলিচ আপুনি কোন হয় আপুনি কিয় আহিছে আপোনাৰ উদ্দেশ্য কি আপুনি পৰিয়ালৰ লোক নেকি মই কথাবিলাক উত্তৰ দি আছোঁ যে মই পৰিয়ালৰ নহয় আৰু আপোনালোকে যদি ভাবিছে জুবিন গাৰ্গ পৰ্যটক হিচাপে এক্সিডেণ্ট হৈ ঢুকাইছে বুলি এইটো কথা নহয় কিন্তু এইটো তেওঁ এগৰাকী জনপ্ৰিয় ব্যক্তি আৰু তেওঁৰ মৃতদেহ যেতিয়া আনিছিলে ভাৰতবৰ্ষলৈ ৰাইজৰ যিটো সমাগম এইটো গোটেই বিশ্বত মাইকেল জেকচন এলিজাবেথৰ পিছতে জুবিন গাৰ্গৰ নামটো আহিছিলে আৰু গুগলে স্বীকৃতি দিছিলে হামিং কিং অফ দ্য ৱৰ্ল্ড বুলি তেনে এগৰাকী টুৰিষ্ট যদি ইয়াতে আহি ঢুকায় আপোনালোকৰ দেশখনৰো কথা আছে কাৰণ আপোনালোকৰ দেশখন টুৰিষ্টৰ ওপৰত আকৌ তেখেতসকলে মই কোৱা কথাৰ পৰা আকৌ ইনকুৱাৰী কৰে তেনেকুৱা ধৰি লওক প্ৰায় 4 ঘণ্টা মানে টোটেল 7 ঘণ্টাৰ পিছত তেখেতসকলে সিদ্ধান্ত লৈছে যে মোৰ গোচৰটো পঞ্জীয়ন কৰিব গ্ৰহণ কৰিব মোক জনালে আৰু মই জনোৱাৰ পিছত মই খুব ভাল পালোঁ গোচৰটো ল'ব আৰু মোক লগালগ তেখেতসকলে গোচৰ পঞ্জীয়ন কৰা মোক কাগজখন দিলে মই ছ'চিয়েল মিডিয়াত দিছোঁ পাইছে এখন ভাইৰেল হৈছে চবৰে অসমৰ 3,70,00,000 জনসাধাৰণে জানিব বিচাৰিছিল গতিকে সেই কথাবিলাক মই কোনো লোকধাক কৰা নাই সকলো কৈ তাত দি দিছোঁ আৰু মোক ক'লে যে 48 ঘণ্টাৰ ভিতৰত আপুনি খবৰ পাই যাব আপোনাৰ গোচৰটো কাক দিয়া হৈছে এজন ইনভেষ্টিগেশ্যন অফিচাৰ লাগিবতো হ'ল হ'ব 48 ঘণ্টাৰ ভিতৰত মইতো ইণ্ডিয়া গুচি আহিলোঁ আকৌ মোক কৈছে আপুনি আকৌ ষ্টেটমেণ্টৰ কাৰণে আহিব লাগিব আপুনি এখন আণ্ডাৰটেকিং চহী কৰি যাওক মই তাত চহী কৰিও আহিলোঁ এতিয়ালৈ মই ষ্টেটমেণ্টৰ কাৰণে মোক মাতা নাই মাতিলে মই আপোনালোকক নিশ্চয় জনাম অহাৰ পিছত আৰু বিষয়টো তদন্ত প্ৰক্ৰিয়া আৰম্ভ হৈছে তাৰপিছত অসমৰ পৰা CID দলো গ'ল আপুনি যিখন এজাহাৰ দাখিল কৰিলে তাৰপিছত দেখিবলৈ পোৱা গৈছে 90% মানুহে আপোনাৰ সপক্ষে অৰ্থাৎ আপোনাক ভাল পাইছে সেই এজাহাৰখন দাখিল কৰাৰ পিছত কিন্তু এই 10% মানুহে আপোনাৰ সেই এজাহাৰখন দাখিল কৰাৰ পিছতো কিন্তু বিৰোধিতা কৰা দেখিবলৈ পোৱা গৈছে প্ৰকৃততে এইসকল কোন 10% ক'লে ভুল হ'ব মই এই বিষয়টো সম্পূৰ্ণ মই ৰাজনৈতিক ফিল্ডৰ পৰা আঁতৰি কৰি আছোঁ কোনো ধৰণৰ মই এফআইআৰত চাব মই দুলু আহমেদ বুলি দিছোঁ কোনো মোৰ ৰাজনৈতিক পৰিচয় নাই মই সুপ্ৰিম কোৰ্টত গোচৰ দিওঁতেও মোৰ ৰাজনৈতিক পৰিচয় নাই গতিকে ইয়াত কোনোবা ধৰি লওক কি সমালোচনা কৰিছে মই দেখিছোঁ মই পাইছোঁ কোনোবা দুগৰাকী জনপ্ৰিয় ইউটিউবাৰ তেখেতসকলে মানে মোক প্ৰশংসা কৰাৰ কাৰণে এটা পোষ্ট দিছিলে মই আজিলৈ ধৰি লওক মই তেনেকুৱা দেখা নাই আপুনি পাব পোষ্টটোত 2টা পোষ্ট মিলি এগৰাকী তাত 12,000 প্ৰায় কমেণ্ট লাইক শ্বেয়াৰৰ কথা মই কোৱা নাই কমেণ্ট আৰু এগৰাকী তাত 7,000 মানে প্ৰায় 20,000ৰ ওচৰত কমেণ্ট দিছে আৰু তাৰে 99% মোক প্ৰশংসা কৰি দিছে আৰু যিসকল 1% আপুনি 10% কৰি 10% নহয় যিসকল 1%ৰো কম হ'ব নিগেটিভ কৰিছে সেই 1% মই চালোঁ কোনোবা বিজেপি ৰাজ্যিক মহিলা মৰ্চাৰ কোনোবা বিজেপিৰ যুৱ মৰ্চাৰ কাৰোবাৰ প্ৰফাইলত জয় শ্ৰীৰামৰ পোষ্টাৰ লগোৱা আছে এইবিলাক মই বুজি পাওঁ গতিকে তেখেতসকলে বিচৰা নাই যে এই জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াত মই যিটো ভূমিকা গ্ৰহণ কৰি আছোঁ মানে ভাল পোৱা নাই বাধা প্ৰদান কৰাৰ কাৰণে এইবিলাক মোক কৈ লাভ নাই মই এইবিলাক খাতিৰ কৰা মানুহে নহয় শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে বিজেপি প্ৰতিবাদত নামিছে আৰু তাৰপিছত তেওঁলোকে মঞ্চত অৰ্থাৎ যিটো ৰেলী কৰে তেওঁলোকে বিজেপিয়ে ভাৰতীয় জনতা পাৰ্টি তাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই যোৱাকালিৰ দিনটোত গুৱাহাটী দেখাৰ কথা কৈছে কংগ্ৰেছে পলিটিক্স কৰিছে আৰু তাৰপিছত তেখেতে জুবিনদাৰ ভাষাৰে ক'ব বিচাৰিছে পলিটিক্স নকৰিবা বন্ধু প্ৰকৃততে পলিটিক্স কোনে কৰি আছে আপোনাৰ মতেৰে আপোনাৰ মত জানিব জুবিন গাৰ্গৰ ন্যায় যাত্ৰা বিভিন্ন দল সংগঠনে কৰিছে বিজেপিও কৰা মই দেখিলোঁ মানে মোৰ উত্তৰটো হ'বগৈ 35 দিন পিছত কিহৰ প্ৰতিবাদ এইটো বাকীবোৰেতো আগৰ পৰাই কৰি আছে বিজেপিৰ 35 দিন পিছত আমাৰ যেতিয়া সমগ্ৰ ৰাইজে প্ৰতিবাদ কৰিছে তেখেতসকলেও ভাবিছে যে আমি এটা প্ৰতিবাদ কৰাটো ভাল হ'ব 35 দিন পিছত প্ৰথমৰ পৰাই কৰিব লাগিছিলে তাৰ উপৰি প্ৰতিবাদ ন্যায় কাৰ পৰা বিচাৰিছে চৰকাৰখনে বিজেপিৰ যিটো প্ৰতিবাদ কাৰ পৰা বিচাৰিছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মানে প্ৰতিবাদ কৰিছে নেকি নে মুখ্যমন্ত্ৰীৰ ন্যায়টো মুখ্যমন্ত্ৰী চৰকাৰখনে দিব কেন্দ্ৰত ৰাজ্যত তেখেতসকলৰ চৰকাৰ কেন্দ্ৰত বিজেপিৰ চৰকাৰ মোৰতো এজনে মোক সুধিছিল মই কৈছোঁ নহয় এইটো কেন্দ্ৰ ৰাজ্য নহয় এইটো ছিংগাপুৰ প্ৰশাসনৰ পৰা ন্যায় বিচাৰিছে নেকি মই অলপ তেনেকুৱা এজনক ঠাট্টা সুৰত কৈছোঁ কাৰণ কেন্দ্ৰত বিজেপি ৰাজ্যত বিজেপি প্ৰতিবাদত নামিছে বিজেপিৰ মন্ত্ৰী
নিশ্চয় ছিংগাপুৰৰ প্ৰশাসনৰ বিৰুদ্ধে নামিছে যেন মোৰ ভাৱ হৈছে। তো মই তেনেকাই ক'ম আৰু তেখেতসকলৰ সেইবিলাক ভাষাই বুজি পাব তেখেতসকলে। শেহতীয়াকৈ জুবিন গাৰ্গৰ সমাধিত SOP জাৰি কৰা হৈছে। নিশা 10 বজাৰ পিছত 11 বজাৰ পিছত জুবিন গাৰ্গৰ সমাধিত কোনো লোকে প্ৰৱেশ কৰিব নোৱাৰিব। সেই সম্পৰ্কে আপুনি যিহেতু এগৰাকী, আমি যিমান দূৰ জানো জুবিনৰ এজন বন্ধু, একেবাৰে লগত থকা বন্ধু বুলি ক'লেও ভুল নহ'ব আমাৰ, গতিকে আপুনি এগৰাকী বন্ধু হিচাপে কি ক'ব? চাওক, জুবিন গাৰ্গৰ ক্ষেত্ৰত যিটো SOP যিটো সময়সীমা সেইটো বঢ়াই দিলে 11টালৈ কৰি দিলে বাৰু। 11টাওতো কথাটো তাত নাই যে তাত কিছুমান সুৰাপান কৰি উদ্ভণ্ডালি কৰা বুলি কৈছে। যদি সুৰাপান কৰি উদ্ভণ্ডালি কৰে তাত প্ৰশাসন ব্যৱস্থা আছে নহয়, তাত এখন আউটপোষ্ট থানাও দিছে খুব সম্ভৱ, মই যিখিনি জানো। প্ৰশাসন ব্যৱস্থাটো কটকটীয়া কৰক, কোনো উদ্ভণ্ডালি ক'ব নোৱাৰে। কিন্তু জুবিন অনুৰাগীক বাধা প্ৰদান কৰাটো কিন্তু এইটো উচিত হোৱা নাই। আৰু এই ধৰণৰ ধৰি লওক যদি চৰকাৰখনে জোৰ জুলুমকৈ কিবা কৰিব যায় পৰিস্থিতি বেয়াহে হ'ব। আৰু যদি সুৰাপান কৰি উদ্ভণ্ডালি কৰিব যায় তেনেহ'লে সুৰাৰ দোকানবোৰক নিমন্ত্ৰণ কৰক, যেনে বাৰবোৰ ৰাতি 2টা বজালৈ খোলা থাকে, বিপণীবোৰ ৰাতি 12টা 11টালৈ খোলা থাকে। সেইবোৰ যদি বন্ধ হৈ থাকে তেতিয়া সুৰা খোৱা মানুহৰ পৰিমাণটো কমিব, তাত উদ্ভণ্ডালি নহয়। এই জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ এতিয়ালৈ প্ৰস্তুত হোৱাই নাই, নিৰ্মাণ কৰি আছে। এটা সময়ত যেতিয়া ধুনীয়াকৈ হৈ যাব সেইখিনি সময়ৰ কথা বেলেগ। এতিয়াতো আজি 1 মাহ 5 দিন বা 6 দিন হৈছে, অসমৰ বিভিন্ন জিলাৰ মানুহ আহিব। কিছুমান এনেকুৱাও মানুহ আছে দিনটো কাম কৰি গধূলি আহিব, ৰাতি আকৌ ঘূৰি যাব। এইবিলাকত ধৰি লওক উচিত হোৱা নাই, এইবিলাক ভাল কথা নহয়। আমি কৈছোঁ যে এইবিলাক এতিয়া এই মুহূৰ্তত এইবিলাক খুলি দিব লাগে। জুবিন গাৰ্গক সমাধিত লগ কৰাৰ কাৰণে কোনো সময়ৰ বাধা থাকিব নালাগে, মোৰ এইটো কোৱা কথা। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ সমগ্ৰ অনুৰাগীৰ মাজতে এটা ৰহস্য হৈ পৰিছে। কোনোবাই ভাবিছে জুবিন গাৰ্গৰ মৃত্যু, খুদ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে উল্লেখ কৰিছে যে জুবিন গাৰ্গৰ মৃত্যু হত্যা কৰা হৈছিল। ফেচবুক লাইভযোগে এই কথা মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে। আপুনি কি ভাবে? চাওক, মই একেবাৰে সাধাৰণ সহজ সৰল ভাষাত ক'ম, এখন জাহাজত 15 গৰাকী আছিলে, অসমীয়া আৰু প্ৰৱাসী অসমীয়া। তাত 4 গৰাকী গ্ৰেপ্তাৰ হ'ল, অসমত থকা কেইগৰাকী। বাকী 10 গৰাকীটো ছিংগাপুৰৰ পৰা আহিছে, ষ্টেটমেণ্ট দিলে। এতিয়া 15 গৰাকীৰ যদি 4 গৰাকী গ্ৰেপ্তাৰ হ'ল, বাকী একেলগে থকা 11 গৰাকী এতিয়ালৈ গ্ৰেপ্তাৰ হোৱা নাই, এইটো কোনখন আইনৰ ধাৰাত কি কৰিছে মই এইটো মোৰ বিবেক বুদ্ধিয়ে ঢুকি পোৱা নাই। জাহাজৰ বাহিৰত শ্যামকানু মহন্ত আছিলে, তেওঁ জাহাজত যোৱা নাই, অৰ্গেনাইজাৰ হিচাপে গ্ৰেপ্তাৰ কৰিছে শ্যামকানু মহন্তক। তেওঁ CEO আছিলে, যিটো হয়, তেওঁৰ পত্নী কিন্তু আকৌ মেনেজিং ডাইৰেক্টৰ সেই কোম্পানীটোৰে, গ্ৰেপ্তাৰ হোৱা নাই, জাহাজত নাছিল। এফালে শ্যামকানু গ্ৰেপ্তাৰ হৈছে, পত্নী গ্ৰেপ্তাৰ হোৱা নাই, সদস্যসকল গ্ৰেপ্তাৰ হোৱা নাই। এফালে ইয়টত থকা 4 গৰাকী গ্ৰেপ্তাৰ হৈছে, অসমত থকা 11 গৰাকী গ্ৰেপ্তাৰ হোৱা নাই। আৰু সেই এগৰাকীক ভাগ ভাগকৈ আহিছে, আজি 2জন, কালি 3জন। এইবিলাক বুৰ্বক নহয়তো, ৰাইজে বুজি পায় যে এটা চৰ্তত আনিছে, এটা চৰ্তত যাব দিছে। ইয়াত ন্যায় প্ৰক্ৰিয়াৰ কথা ক'ৰ পৰা আহিল? ইয়াততো মই পবিত্ৰ মাৰ্ঘেৰিটাৰ কথাও কৈছোঁ, বিদেশ মন্ত্ৰীগৰাকীৰ কিবা ভূমিকা দেখিছেনে ইয়াতে? আপুনি তেওঁ আগতে ক'ত বিদেশত গৈছে মোৰ ক'ব লগা নাই, কিন্তু 20 তাৰিখৰ পিছত তেখেতে ছিংগাপুৰ আৰু ইণ্ডিয়াত অহা যোৱা কৰিব লাগিছিলে। 500 অসমীয়া লোক ছিংগাপুৰত আছে। মোৰ তাত ফোনো আহিছে যে আমাৰ ভুল হৈছে, আমি 11 গৰাকীৰ কাৰণে আমি বদনাম হ'ব বিচৰা নাই, আমিও কিবা ব্যৱস্থা ল'ম। নলয় বেলেগ কথা, মইতো ইতিমধ্যে গোচৰ দিছোঁ আৰু মোৰ তদন্ত প্ৰক্ৰিয়া চলি আছে। আপোনাক যেতিয়া মাতে আপুনি যেতিয়া উপস্থিত হ'ব, মই আণ্ডাৰটেকিং দি আহিছোঁ যিকোনো মুহূৰ্তত। মই খালি কৈছোঁ 2 দিন আগে মোক জনাই দিলে ভাল হয়, মই ইণ্ডিয়াৰ পৰা অহাত 2 দিন লাগে, সেইটোৱে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহু ব্যস্ততাৰ মাজেৰে তেখেত আহি আজি আমাৰ মাজত উপস্থিত হৈছে। আমি পুনৰ লগ পাম তেখেতক। মুহূৰ্তত মই চম্পক মেধিয়ে বিদায় লৈছোঁ। চাই থাকিব নিউজ টাইম এনি। News Time Any, the voice of Northeast.